হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। গুৱাহাটীত থকা আজি 4-5 দিনেই হৈ গ'লগৈ, কিন্তু নেৰানেপেৰা বৰষুণ, বহুত বৰষুণ। ওলাই যাব তেনেকৈ পৰা নাই। কালি গৈছিলোঁ শ্বিলঙলৈ, অকণমান ঘূৰি মেলি আহিলোঁ আৰু দেখুৱাই আছোঁ কেনেকুৱা বৰষুণ। ওলাই যাব পৰা নাই ক'লৈকো, যাম বুলিলেও যাব পৰা নাই। পূৰা বৰষুণ পৰি আছে, কেনিও যাবগৈ পৰা নাই ওলাই পিনে। তাকে ভাবিছোঁ কিবা এটা বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ কি বনাই পিনে খাম। ৰুমতে আছোঁ, কিবা এটা খাব মন গৈছে আৰু ঘৰত যিকেইটা বস্তু আছে সেইকেইটাৰে কিবা এটা বনাম। আৰু আহকচোন কি বনাওঁ আপোনালোককো দেখুৱাম, চাওঁ। আৰু এয়া মই বস্তুকেইটা চপাই লৈছোঁ। এইফালে দেখিছা, এয়া লৈছোঁ আম। যোৱাকালি যি শ্বিলঙলৈ গৈছিলোঁ তাৰ পৰাই লৈ আহিছিলোঁ আম খাবলৈ, তাত লৈছিলোঁ। তাৰে খালোঁ, কিন্তু 2টা আম বাকী থাকিলে, তাৰে লৈছোঁ আম। আৰু কেইটা লাগে, 2টা লাগিলে 2টা দিম, যদি কমকৈ লাগে তেনেহ'লে কমকৈ ইউজ কৰিম। আৰু এইফালে আছে চুজি লৈছোঁ, চুজি দি পিনে বনাম। এইফালে কফি ফ্লেভাৰ দিম মই, অকণমান কফি ফ্লেভাৰ দিলে অকণমান কিবা এটা ভাল লাগিব মোৰ মতে, আৰু মই বহুত ভাল পাওঁ কফি। আৰু এইফালে লৈছোঁ আলমণ্ড লৈছোঁ, আৰু এয়া লৈছোঁ কাজু, লগতে লৈছোঁ আমুল তাজা গাখীৰ 2 পেকেট। আৰু এইফালে লৈছোঁ সোৱাদ অনুসাৰে চেনি দিম। আপোনালোকে যিমানটো চেনি বিচাৰে সিমানটো দিব পাৰিব। আৰু মই চাওঁ কিমানখিনি দিওঁ, কিমানখিনি মই ইউজ কৰোঁ আৰু মোৰ মতে আৰু যিমানখিনি লাগে। আৰু এইখিনি সামগ্ৰীৰে মই বনাম, কি হয়গৈ আপোনালোককো দেখুৱাম। মিঠা কিবা এটা হ'বগৈ। আৰু আহকচোন চাওঁ তেন্তে, ষ্টাৰ্ট কৰোঁ মোৰ ভিডিঅ'টো। এতিয়া মই এইটো বলটোত দি দিছোঁ অকণমান বাটাৰ আৰু ঘি 2টা মিক্স কৰি পিনে দিছোঁ। ইয়াতে মই এতিয়া চুজিখিনি ভাজি ল'ম। চুজি দি দিছোঁ। ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ, দেখিছে। এইখিনি মই এতিয়া ভাজিবলৈ, অকণ ৰঙচুৱাকৈ ভাজিবলৈ দি দিছোঁ। চুজিখিনি ভজা হয় মানে মই ধুনীয়াকৈ আমটো গুচাই লৈছোঁ। গুচাই পিনে অকণমান কুটি ল'ম নে কি বুলি কয়, যি কি নহওক আমটো ঠিক ঠাক কৰি লওঁ। এতিয়া মই অকণমানকৈ কাটি ল'ম। ধুনীয়াকৈ মই কাটি লৈছোঁ। আৰু এইফালে মোৰ আম একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল। ভাবিছিলোঁ এটা আমত বহুত কমকৈ ওলাব, কিন্তু বহুতখিনি আম ওলালে। আৰু এয়া মোৰ একদম আমখিনি ৰেডি হৈ গ'ল। এতিয়া ইয়াত দিম মই গাখীৰ। আৰু এতিয়া লৈছোঁ মই চেনিখিনি মই ইয়াতে দিম। মই চেনি 5-6 চামুচমান চেনিয়ে দি দিলোঁ, কাৰণ অকণমান মিঠা হ'লে ভাল লাগিব সেইকাৰণে। এতিয়া মই ধুনীয়াকৈ চেনিখিনি মিক্স কৰি আছোঁ। ঠিক কৰোঁতে মোৰ এইফালে চুজিখিনি ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া একদম ৰঙচুৱা হৈ গ'ল। দেখুৱাই আছোঁ বেক কেমেৰা দি। এইফালে গাখীৰ চুজি ৰেডি হৈ গ'ল। আৰু এইফালে মই লৈছোঁ আলমণ্ডকেইটা মই ধুনীয়াকৈ কুটি পিনে ৰেডি কৰি ল'ম। এইকেইটা চুৰ আহিছে, চুৰ।
আম আৰু গাখীৰ মিঠাটো হৈছেনে নাই চাবলৈ। আৰু এইফালে মই আলমণ্ডখিনি হৈ গ'ল, ধুনীয়াকৈ কুটি ল'লোঁ মিহি মিহিকৈ। আকৌ এবাৰ ধুনীয়াকৈ মই গাখীৰখিনি অকণমান লৰাই দিলোঁ। লৈ পিনে মই দি দিম এতিয়া চুজিখিনি ইয়াতে দি দিম। এচামুচকৈ দি পিনে মই আকৌ ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া মই দি দিম অকণমান আলমণ্ড, বেছি নিদিওঁ, মই অকণমান দিম, বেছিকৈ নিদিওঁ, এতিয়া শেষত দিম। দি পিনে আকৌ মই মিক্স কৰি লৈছোঁ, আলমণ্ড কেইটুকুৰামান আলমণ্ড দি পিনে আকৌ মই মিক্স কৰি লৈছোঁ এইটো। আৰু চবতকৈ প্ৰিয় বস্তু মোৰ এইটো। এতিয়া মই কফি মিক্স কৰিম ইয়াতে অকণমান, যাতে ফ্লেভাৰটো ধুনীয়া আহে। এনেও বাটাৰ আৰু ঘি মিক্স কৰা হৈছে, তথাপিও মই অকণমান কফি মিক্স কৰি দিম। কালাৰটো ধুনীয়া আহিব। কফি মিক্স কৰাৰ পাছত কালাৰটো চাওকচোন ইমান ধুনীয়া আহিছে। এতিয়া এইখিনি মই 10 মিনিটছৰ কাৰণে মই দি দিম অভেনত কুক হ'বলৈ। আৰু মই বনোৱা ৰেচিপিটো হৈ গ'ল ধুনীয়াকৈ, চাওকচোন কিমান ধুনীয়া হৈছে, দেখিবলৈ একদম মৰম লগা হৈছে। আৰু খাবলৈ যে কিমান টেষ্ট হ'ব সেইটো আৰু নকলেও চাগে গম পাইছে। আৰু অকণমান টেষ্ট বঢ়াই দিম কিবা কিবি দি পিনে। আৰু কি দি পিনে টেষ্টটো বঢ়াই দিওঁ দেখুৱাই আছোঁ। বাটাৰ গৰম কৰি পিনে লৈ আহিছোঁ, আৰু এতিয়া এচামুচ বাটাৰ মই ইয়াৰ ওপৰতে দি দিম, বেছি নিদিওঁ, কিয়নো আগতীয়াকৈ মই চুজিখিনি ঘি আৰু বাটাৰে ভাজি লৈছিলোঁ, সেইকাৰণে মই এচামুচ ঘিহে ইউজ কৰিম ইয়াত। এতিয়া কুটি লোৱা আলমণ্ডখিনি ধুনীয়াকৈ তাতে দি আজি মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। মোৰ কিন্তু বহুত ভাল লাগিলে, আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া অকণমান দেখুৱাই দিম কাট দি পিনে। দেহামনুৰ ওচৰলৈ লগাই আছোঁ, দেহামনু একদম এয়া কেনেকুৱা আছে অৰুণ চোৱা কেঁচা হয়। কেনেকুৱা হয়? মিঠা হোৱা নাই? হা? আৰু আপোনালোকৰ কেনেকুৱা লাগিলে সেইটোও জনাব। আজিলৈ ইমানেই, বাই।